ক'ৰবালৈ যাবলৈ যিদিনাখন খুব বেছি খৰখেদা হয় সেইদিনাখনে নতুন নতুন সমস্যাই দেখা দিয়ে। মোৰ দৰে এই সমস্যাটো আৰু কাৰ কাৰ লগত হয় বাৰু জনাবাচোন। ৰাতিপুৱাই শিৱসাগৰলৈ যাবলৈ বুলি ধুনীয়াকৈ সাজু হৈছিলোঁ। যাবৰ সময়তে স্কুটিখনৰ ওচৰলৈ যেতিয়া আহিছোঁ দেখিছোঁ স্কুটিখনৰ পিছ চকাটো পামচাৰ হৈ আছে। সৌভাগ্যক্ৰমে মামা এজনক লগ পালোঁ, তেওঁৰ লগতেই টাউনলৈকে আহিলোঁ। তাৰপিছতে বেটেৰী এখনত আহি এইফালে গাড়ীত উঠিলেহি, আমাৰ বাবে গাড়ী ৰৈ আছিলহি। তাৰপিছতে এইফালে আহি পিনে আমি শিৱসাগৰ পালোহি। আপোনালোকক আকৌ শিৱসাগৰলৈ অহাৰ কাৰণটো কোৱাই হোৱাই নাছিল নহয়। শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ জন্ম জয়ন্তী উপলক্ষে এটি অনুষ্ঠান আয়োজন কৰিছিল। আমি এই অনুষ্ঠানটিৰ এটা অংশ হ'বলৈ পাই খুবেই বেছি আনন্দিত হৈছোঁ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমি এই অনুষ্ঠানটিত সমদল সংগীত পৰিৱেশন কৰিবলৈ গৈছিলোঁ। অনুষ্ঠানৰ সামৰণি হোৱাৰ পাছতে আমি প্ৰথমে আমাৰ ঠাইডোখৰ আমি চাইছিলোঁ। সেইখন এখন শিশু উদ্যান আছিল। আমি ধুনীয়াকৈ ঠাইডোখৰ চালোঁ, শিশু উদ্যানখন চালোঁ। তাৰপিছত আমাক খোৱা বোৱাৰ ব্যৱস্থা কৰিছিল। ধুনীয়াকৈ আমি পেকেট লাঞ্চ ল'লোঁ। আমাক পিছে দুটা পেকেট লাঞ্চ দিলে দেই, আৰু লিচিৰ এটা ডাঙৰ পেকেট দিছিলে। খুব বেছি ভাল লাগিলে আৰু আমাক এনেদৰে নিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থালৈ। আৰু তাৰপিছতে আমাক আকৌ শিমলুগুৰিত আনিও আকৌ খোওৱা ব্যৱস্থা কৰিছিল। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।